নমস্কাৰ মই নিখিতাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকলৈ লৈ আহিছো কেটলি পিঠাৰ ৰেচিপি যাক আমি ভাপত পিঠা বুলিও কওঁ বহুত দিনৰ মূৰত বনালো অলপ বেলেগ ধৰণে বনাইছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো গতিকে আহকচোন আৰম্ভ কৰো প্ৰথমে মই চাউলখিনি 2 ঘণ্টা সময় পানীত তিয়াই ৰাখিছিলো তাৰ পাছত পানীখিনি আঁতৰাই টাৱেল এখনৰে ভালদৰে শুকুৱাই ললো তাৰ পাছত মই চাউলখিনি ঢেঁকীত খুন্দি লৈছো এইদৰে গুৰি কৰি ললো এতিয়া মই পিঠাগুৰিখিনিত সোৱাদৰ বাবে অলপমান নিমখ মিহলাইছো আপোনালোকে বিচাৰিলে চেনিও মিহলাব পাৰে এতিয়া মই এখিনি ধুনীয়াকৈ মিহলাই লম এতিয়া মই ইয়াত পানী মিহলি কৰিম পানী এনেকৈ অলপ অলপকৈ দি সানি ল'ব পানী কম কমকৈ দি এনেদৰে সানি লৈছো গুটেখিনি মোৰ এতিয়া সানি হৈ গৈছেগৈ এনেদৰে আপোনালোকে মুঠা মাৰি চাব পাৰে এনেকৈ যদি ভাঙি যায় তেতিয়াহ'লে গম পাব পিঠাটো বনাবলৈ ৰেডি হৈ গৈছে আকৌ এবাৰ আটাইখিনি পিঠাগুৰি মই ডাঙৰ চালনী এখনেৰে চালি ল'ম আটাইখিনি পিঠাগুৰি চালি হৈ গৈছে পিঠাটো বনাবলৈ মই এই ধৰণৰ কেটলি মুখনি ব্যৱহাৰ কৰিছো ইয়াতে মই ৰিফাইন্ড অইল অলপ খানি লম এনেদৰে এতিয়া মই পিঠাগুৰিখিনি ধুনীয়াকৈ এই মুখনিখনত দি লম এতিয়া মই কটন কাপোৰ এখন ব্যৱহাৰ কৰিছো কটন কাপোৰখন পানীত তিয়াই লৈছিলো ধুনীয়াকৈ এতিয়া ইয়াতে এনেকৈ দি দিছো এতিয়া মই কেটলি এটাত আধালৈ পানী দি গৰম হ'বলৈ দিছো পানীখিনি সম্পূৰ্ণ বইল হৈ গৈছে এতিয়া মই ইয়াতে মুখনিখন দি দিম এতিয়া মই 10 মিনিট সময় এনেদৰে ৰাখি দিম 10 মিনিট হৈ গৈছে এতিয়া এয়া নমাই লৈছো বাকি থকাখিনি মই এতিয়া তিল ব্যৱহাৰ কৰিছো তিলখিনি ঢেঁকীত খুন্দি লৈছিলো তাত অলপ মিঠৈ খানি লৈছো আপোনালোকেও এইদৰে তিল ব্যৱহাৰ কৰি ভাপত পিঠা বনাব পাৰে অথবা নাৰিকলো দিব পাৰে বাকি থকা গোটেইখিনি পিঠা মই এটা এটাকে বনাই লৈছো মোৰ এই কেটলি পিঠা ৰেডি হৈ গ'ল আপোনালোকেও এনেকৈ বনাওকচোন পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত কেটলি পিঠাৰ সোৱাদ লওক যদি ৰেচিপিটো ভাল লাগিলে তেনেহলে লাইক কৰিব আৰু কমেন্ট কৰি জনাবচোন কেনেকুৱা পাইছে
মই আগলৈও এনে ধৰণৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব কিয়নো বেল আইকনটো প্ৰেছ কৰিলেহে আপুনি মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সময়মতে পাই থাকিব আজিলৈ আহিছোঁ ধন্যবাদ